ভিডিঅ'কে স্বাগতম জনাইছোঁ কৰ্মজিৎ ক্ৰিয়েশ্যনৰ বিশেষ ভিডিঅ'টোলৈ। আজি অলপ দেৰি আগতে গৈছিলোঁ চিনাতলিত ভাওনা চাবলৈ আৰু ভাওনাত লগ পালোঁ দুজন বিশেষ ব্যক্তিক। এজন হৈছে ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰজা ৰাণী ধাৰাবাহিকখনৰ বিকাশ চৰিত্ৰত অভিনয় কৰা দাদাজনক লগ পালোঁ আৰু আনজন লগ পালোঁ মাধুৰ্য দাদা, ইউটিউবাৰ মাধুৰ্য দাদা। খুব ভাল লাগিলে লগ পাই আৰু বেছি দেৰি নকৈ ভিডিঅ'টোলৈ যাওঁ আৰু ভিডিঅ'টোত ভাওনা কিছুমান ভাল লগা দৃশ্য উপভোগ কৰিব আৰু লগতে আৰু ভাওনাৰ চৌপাশটো অলপ ভালদৰে চাওঁ। পূৰা পাই গ'লোহি আমি দেই। ধুনীয়া একদম গেটখন কি ধুনীয়া আপোনালোকক দেখাইছোঁ। ইমান ধুনীয়াকৈ আছে নহয়, বহুত ধুনীয়াকৈ আছে। দেখাই আছোঁ আপোনালোকৰ একদম বহুত ধুনীয়া। নমস্কাৰ, ভাওনা চাওঁতে আমাৰ এই লগৰ গৌতমক পাই গ'লো দেই। নমস্কাৰ, আপুনি ছাবস্ক্ৰাইব কৰি দিব। কৃষ্ণ দেব নারায়ণ যদ দণ্ড হে দন্ত বক্র নবে রাজা কৃষ্ণ আপোনাক মই ভাইটি চেনেলটো সকলোৱে চাব। আজি ভাওনা ঘৰত আহিলোঁ, ভাল লাগিছে। ঘৰটো ক'ত আছিলে দাদা? দাদাতে আছিলে, মই দেখিছোঁ। ভাইটিক ছাপোৰ্ট কৰিব আৰু থেংক ইউ। কি বাইতো বাজত আকাশে দেব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেল আইকনটো বজাই দিব। ভাল লাগে। ধন্যবাদ আৰু ৰজা ৰাণীক চাই থাকিব। আমাৰ চেনেলটো ফালৰ পৰাই ক'লোঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো বজাই দিব। বাই বাই। দেবরাজৰ সমন্বিত দেৱগণৰ জয়। আপোনাৰ কৰিলে দেৱ সমাজ প্ৰহিত কৰিলে অমৰাৱতী গ'ল। ভাতৃবিদ্ৰোহ আনন্দৰে কটাইছো জীৱন মই দ্বাৰকাঙ্গ কৰি। সঁচাকৈ ধন্যময় মোৰ জীৱন। কৰিবা ভাওনা চাই শেষ হৈ গ'ল। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই। আজি দুজন অতিথি পালোঁ, দেখিলেই খুব ভাল লগা। এজন চেলিব্ৰিটি হয় ৰজা ৰাণীখনৰ আৰু এজন ভাল ইউটিউবাৰক লগ পালোঁ।